फैगौ जुलाइ दानाव जोबगोन हाग्रामा महिलारिनि बिपिएफ सरकार बे बेरफ्रुसार बिबुंथि 19 नं सिडली चिरां बियाबनि इउपिपिएलनि बिजाथि रनजित बसुमतारिनि चिरांनि उदालगुरि गेदा बाजाराव बेबायदि बिबुंथि रनजित बसुमतारिनि हादरसानि मोनथाम परिषद एमेन्डमेन्ट बिल पास खालामना हाग्रामानि बिपिएफ सरकारखौ सिफायना होनायनि हुमखि इउपिपिएलनि बिजाथि रनजित बसुमतारिनि हाग्रामा महिलारिनि दैदेननायाव बिपिएफ सरकार फैनायनि उनावनो बिटिसिआव बर' नङैफोरनि गेजेराव फिन दावहा जादों होनना बिबुंथि होयो नाथाय इउपिपिएल दोलोनि दैदेनगिरि प्रमद बर'नि दैदेननायाव बिटिसिनि मोन 26 हारि हारिसाफोरनि गेजेराव गोरोबलायनाय थासारि गिदिंना फैदोंमोन नाथाय हाग्रामानि खुंथाय फैनाय लोगो लोगोनो फिन बर' सावथाल मुसलमान बायदिफोरनि गेजेराव गोरोन्थि बुजिलायनाय सोमजिदों होनना बिबुंथि रनजित बसुमतारिनि मोर ओपरत आस्था राखक विश्वास राखक जुलाई माहत आमी बीटीसी सरकारটো নতুনকে গঢ়িবলৈ গৈ আছো হেতু আমি ইউপিপিএল হিচাপে নহয় 125 এমেন্ডমেন্ট বিলটো অসমৰ যে তিনিটা কাউন্সিল আছে সেই কাউন্সিলক লৈ পেলাই আমাৰ এমেন্ডমেন্ট বিল পাস কৰিবলৈ গৈ আছে এমেন্ডমেন্ট বিল পাস কৰাৰ লগে লগে আমাৰ বিটিসি অঞ্চলৰ 60টা সমষ্টিৰ কাৰণে কি কয় ডিলিমিটেশন আকো হ'ব ডিলিমিটেশনৰ সময়ত ইন্টাৰিম সরকার হ'ব আৰু এই ইন্টারিম সরকারটো কোনে চলাব আপোনালোকে নিজে অনুভৱ কৰিবলৈ সক্ষম আছে গতিকে হাগ্ৰামাৰ সরকারটো আৰু 4 মাহে থাকিব জুলাইলৈকে কিয়নো প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰে হাগ্ৰামা ডাঙৰীয়াক অৰ্ডাৰ দিছে হাগ্ৰামাৰ নেতৃত্বত আকৌ বড়ো আৰু সান্তালীৰ মাজত কনফ্লিক্ট হৈছে হিন্দু আৰু মুছলমানৰ মাজত কোকৰাঝাৰ টাউনত বিবাদ হৈছে সেইবোৰ দেখি আমাৰ ভাৰত চৰকাৰে কেতিয়াও সন্তুষ্ট নহয় যাৰ ফলত হাগ্ৰামাৰ সরকারটো উকলি যাব জুলাই মাহত আৰু জুলাই মাহৰ এমেন্ডমেন্ট বিলৰ মাধ্যমেৰে নতুন এখন সরকার গঠন কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা কি কয় পলিসি এডপ্ট কৰিছে হেতৰ কাৰণে মই স্পষ্টভাৱে কৈছো জুলাই মাহলৈ